চুক্তি আছিল পৰীক্ষাত প্ৰথম বিভাগ পালে দেউতাকে এটা 4G মোবাইল কিনি দিব। সেই আশাতে ছোৱালীজনীয়ে সকলো বাদ দি বহু কষ্ট কৰি পঢ়িছিল। ছোৱালীজনীয়ে ভাল ৰিজাল্ট কৰিলে 10,000 টকীয়া মোবাইল এটা কিনি দিম বুলি কথা দিয়াৰ বাবে কেইদিনমানৰ পৰা পুৱাতেই উঠি অৰ্থ সন্ধানত ঘূৰিবলৈ লৈছিল দেউতা। অৱশেষত ৰিজাল্ট আহিল। প্ৰচণ্ড ৰ'দতো অৰ্থৰ বাবে দেউতাক কঠোৰ পৰিশ্ৰম ব্যস্ত। তেনে সময়তে তেওঁৰ জেপত থকা ফোনটো বাজি উঠিল। সিফালৰ পৰা তেওঁৰ ছোৱালী আৱেগভৰা কণ্ঠৰে ক'লে, দেউতা, মই ফাৰ্ষ্ট ডিভিজন পালোঁ, লগতে 2খনত লেটাৰো আছে। কথাষাৰ শুনাৰ লগে লগে দেউতাকৰ চকুৰ পৰা দুটোপাল অশ্ৰু বাগৰি আহিল। নিজকে তেওঁ পৃথিৱীৰ সকলোতকৈ সুখী দেউতা যেন অনুভৱ কৰিলে। কিন্তু পিছ মুহূৰ্ততে তেওঁৰ মনটো বেয়া হৈ আহিল। কাৰণ এটা ফোন কিনিবৰ বাবে তেওঁ এতিয়াও টকাৰ যোগাৰ কৰিব নোৱাৰিলে। ইমানতে তেওঁ কামৰ পৰা ছুটী লৈ ঘৰলৈ বুলি গুচি আহিল। ঘৰত সোমোৱাৰ লগে লগে সন্তানৰ এষাৰ কথা শুনি তেওঁৰ চকুৱেদি অশ্ৰু নিজৰা বৈ আহিল। তেওঁ সাৱটি ছোৱালীজনীয়ে ক'লে, দেউতা, মোক এতিয়া মোবাইল নালাগে, হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছতহে ল'ম। সঁচাকৈয়ে কি আচৰিত! কালিলৈকে নাচুৰ বন্দুন ছোৱালীজনীয়ে আজি নিজ পিতৃক বুজি পাইছে। এনে ঘটনাৰ অলেখ সাক্ষী হ'ল মধ্যবিত্ত পৰিয়ালৰ ছোৱালীবিলাক, যাৰ সপোনৰ ৰঙো ক'লাহে হয়, যাৰ জন্মদিনো সৰু সৰু ল'ৰা ছোৱালী দুটামানক মাটি বুটমাহ দিয়েই পালন কৰা হয়। মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীয়ে যেতিয়া আড্ডা মাৰে তেতিয়া তেওঁলোকৰ কথা বাৰ্তাত শুনি খুবেই ভাল লাগে। কাৰণ তাত অনেক সপোন উৰি ফুৰি থাকে, বহুতো নোপোৱাৰ বেদনা আৰু থাকে সপোন পূৰ্ণ কৰাৰ দৃঢ় প্ৰতিজ্ঞা। এইদৰে হয়তো দামী ফোনৰ দৰে কোনো উপহাৰ পোৱাৰ লোভ এওঁলোকে এৰাই চলিব পাৰে। যিসকলে ওপৰত উল্লেখিত ছোৱালীজনীৰ দৰে পিতৃৰ কষ্ট বুজিব পাৰে, অদূৰ ভৱিষ্যত তেওঁৱেই সফল হয়। আৰু যিসকলে পিতৃৰ কষ্ট হৃদয়ঙ্গম কৰিব নোৱাৰে, তেওঁক টেটু চেপা দিয়ে। তেনে সন্তানৰ ভৱিষ্যত কি হয় আমাৰ চাৰিওফালে চালেই বহুত দেখিবলৈ পোৱা যায়। সেইসকল পিতৃলৈ সমস্ত প্ৰণাম, যিসকলে নিজৰ প্ৰতিটোপাল ঘামৰ বিনিময়ত নিজ সন্তানক মানুহৰ ৰূপ গঢ়িব পাৰে। এই লেখা পঢ়ি থকাৰ সময়ত আপোনাৰ মনলৈ সেইজন ব্যক্তিৰে প্ৰতিচ্ছবি আহি থাকিব, যি হ'ল আপোনাৰ পিতৃ। হ'ব পাৰে তেওঁ মৃত অথবা জীৱিত, তথাপিও এবাৰ চিঞৰি কওক, মই তোমাক বহুত ভাল পাওঁ দেউতা। ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব।